হা মোৰ ট্ৰান্সফাৰ অৰ্ডাৰ ওলাইছে নেকি টেকেছি সামাইটো টেকেছি কি টেকেছি মানে সহজকে ল'ব দিছো মূৰ্খ টেক ইট ইজি এইটো মনে মনে থাক বৌ সঁচাকে মোৰ অৰ্ডাৰ ওলাইছে নেকি ঐ অক্সিজেন কমছি না কি তোৰ আহা পানীহে হৈছে যেন পাইছো কিয় তেনেকে ক'লা উশাহ এৰি আছা যে তই ট্ৰান্সফাৰ তোৰো ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছে তোৰো আহিছে মোৰ মোৰো নেকি ভাঙি গ'ল বিনাখনিৰ ছিঙি গ'ল তাঁৰ ৰৈ গ'ল মাথোতা ৰমীয়া জোকাৰ ছাৰ প্লিজ মোক ট্ৰান্সফাৰ নিদিব আপুনি কিবা এটা কৰি মোক ইয়াতে ৰাখি দিয়ক ছাৰ প্লিজ তোমাৰ ট্ৰান্সফাৰ অৰ্ডাৰ ওলাইছে বুলি কোনে ক'লে কেদাৰে কৈছে ছাৰ এই মানুহটোৱে মানে স্যাৰ মই ট্ৰান্সফাৰ নলওঁ স্যাৰ আহিছোহে ইয়ালে ইমান সোনকালে যামেই নে স্যাৰ খাটনিয়াৰ ক'লে নেকি ট্ৰান্সফাৰৰ কথা হয় ছাৰ মই বুঢ়ী মায়াক ইয়াতে এৰি দূৰত চাকৰি কৰিব যাব নোৱাৰো ছাৰ অকলশৰীয়া মানুহ ছাৰ লাগিলে মই ৰিজাইনে দি দিম খাটনিয়াৰ দেখুৱাইছে নেকি আপোনাৰ ট্ৰান্সফাৰ অৰ্ডাৰটো নাই মুখেদি কৈছে ছাৰ দিয়কচোন অৰ্ডাৰটো অৰ্ডাৰটো অহা নাই আৰু কাৰ নামত অৰ্ডাৰ ওলাইছে তাকো গম পোৱা নাই অলপ পাছত মোক ফোনত জনাবহে ছাৰ অকণমান ছাইডটো দিয়া ছাৰ আহকচোন ক'লৈ আমি মানে চবেই মিলি আপোনাৰ বিদায় সভাখন আয়োজন কৰিছোঁ গামোচাখন ঠিকে আছেনে ভাল লাগিছে তোৰলৈ আৰু এখন লৈ আহিব লাগিছিল কিয় মোৰ ট্ৰান্সফাৰ হৈছে নেকি কিবা অৰ্ডাৰ ওলাইছে অৰে আপুনি কি চবকে উল্টা পুল্টা কথা কৈ আছে আপুনি কোৱা নাছিল জানো আৰু এজনৰ ট্ৰান্সফাৰ হ'ব বুলি এই মই নাম কৈছিলোঁ নেকি নাম ওলালেহে মই জনাম বুলি কৈছিলোঁ আমাৰ এজন এনেই মানে ছাৰ আপুনি বহক আহা অবিতি তুমি আৰম্ভ কৰা অঁ বৌ ছাৰ পৰম শ্ৰদ্ধাৰ আই চি ছাৰকে প্ৰমুখ কৰি বচু পিছুৱাই যা মা গয়া প্ৰমুখ কৰি ইয়াতে উপস্থিত ষ্টাফৰ সকলোকে মোৰ শ্ৰদ্ধা আৰু মৰম জনাইছোঁ হওক আজি আমাৰ কাৰণে সঁচাকৈ বৰ দুখৰ দিন আজি ইমান বছৰে এইখন থানাত আমি একেলগে চাকৰি কৰাৰ পিছত আমি এনেকুৱা এটা সন্ধিক্ষণত উপনীত হৈছোহি য'ত ছাৰে আমাৰ মাজৰ পৰা চিৰবিদায় ল'ব চিৰবিদায় নহয় বিদায় ল'ব ইয়াতকৈ দুখৰ কথা আৰু কি থাকিব পাৰে আজিৰ এই বিদায় বেলাত মনত পৰিছে সাগৰ ফুকন ছাৰে এৰি থৈ যোৱা সেই দিনটোলৈ মনত পৰিছে তাৰো আগৰ দিনবোৰলৈ যেতিয়া এইখন থানা নাছিল আছিল ইমান ওখ ওখ মান কচু আৰু এই দুখন হাতেৰেই সেই কচু খচক খচক পুলিচৰ জীৱনত একো নতুন কথা নহয় এইখিনি সময়ত আমি প্ৰত্যেকে চাইলেণ্টকৈ থ'ব কথাখিনি কৈ আছোঁ যে ছাৰৰ ফোন ছাৰ হয় ট্ৰান্সফাৰ অৰ্ডাৰটো ওলাইছে হয় ছাৰ নামটো কওকচোন হয় ছাৰ মই তেওঁক জনাই দিম অ'কে ছাৰ Right?
বিউটি সপোনহে আছিল। অৰি আকাশ পাতাল ভাবি থাকিব নালাগে। বাচন কেইটামান থৈ আহিছোঁ, ধুই দিয়কচোন। মই বাচন ধুব লাগে। ধুলেনো কি হয়? নোৱাৰোঁ মই। চিনেমা এখনত ধৰিবাতে বাচন ধোৱা চিন এটা আছে, তেতিয়া কেনেকে কৰিব? ধুনীয়াকৈ কৰিম। কেনেকে? ৰিহাৰ্চেল কৰি ল'ম। লাজ নেপাব আপুনি? ইমানবোৰ মানুহৰ মাজত আপুনি বাচন ধোৱা কামটো ৰিহাৰ্চেল কৰিব? অঁ, কৰিয়ে লয় দেখোন ৰিহাৰ্চেল। অ' সেইকাৰণে গম পায় কিছুমানে এক্টৰক। কেৰেক্টাৰটো কৰে জালুৱাৰ, কিন্তু জালখন এনেকে ফুলাই মাৰিব নাজানে। আকৌ কিছুমান কেৰেক্টাৰ কৰে ড্ৰাইভাৰৰ, কিন্তু ষ্টেৰিংডালকে ভালকে ধৰিব নাজানে। আপোনাৰো সেই হ'ব, চাই থাকক। দে দে দৈৱকী সন্তান দে, দে দে দৈৱকী সন্তান দে। নিদিয় তই কংস কেতিয়াও চিনিয়ে নাপালি কালকেতো। এই এই জুন মাহ হৈছেহে, ৰাসৰ বচন প্ৰেক্টিচ কৰিলাই যে? মাজে মাজে এনেই আওৰাই থাকোঁ, নহ'লে সময়ত পাহৰি যাম যে। সময়ত পাহৰি যাম মানে কংস কৰিব যাবা? মতাটোতো মাতিবই। এইবাৰ চাওঁচোন কোনে ছুটি লৈ ৰাস কৰিবলৈ যায়। চবৰে চাকৰি খাম মই। মইতোতো নাযাওঁ, কিন্তু মতাটোতো মাতিবই। মাতিলে বুলিয়ে যাম নেকি আৰু? যোৱা বছৰ যি কৰিলোঁ কৰিলোঁ, এইবছৰ মই নাযাওঁ। ভাল কান্দুলি মাছৰ নিচিনাকৈ জেগাতে পাল্টি মাৰি দিছোঁ। কি হে অকলে অকলে হাঁহি আছা যে? বাকলি ফূৰ্তিত হাঁহিছোঁ ক। কিহৰ ফূৰ্তি? হেৰি, এইবাৰ ছাৰে কৈছে যিয়ে যিয়ে ৰাসত ভাও গাবলৈ যাব, ছাৰে 5,000 টকাকৈ বোনাছ দিব। হয় নেকি? অঁ, আপোনালোকেতো ৰাস নকৰে, মই আৰু কেইকেইটাই মিলি মলাই খাম পুৰা। জয় বৰাই বাথৌ। অ' ছাৰ, ছাৰ এইবাৰ ময়ো যাম। কলৈ? মই কৰিম ছাৰ। কি কৰিব হে? ছাৰ গোপীকে ওলাই দিওঁ নেকি? ক'ত গোপী ওলাই গৈ? ৰাসত। বেলেগটো মই কৰিব নোৱাৰিম ছাৰ, এই গোপীকে নাচি দিম। 5,000 দিব না ছাৰ? কোনে হে? আপুনি। আমাৰ ষ্টাফৰ পৰা কোনোবা যদি ৰাসত যায়, আপুনি বোলে 5,000কে দিয়ে। কেৱল কেকে আৰু বিউটিক দিলে নহ'ব নহয় ছাৰ, ময়ো পাব লাগিব। দিবি না ছাৰ 5,000? বসুমতাৰী, ৰাতিপুৱাতে মূৰটো বেয়া নকৰিব। কিয় ছাৰ? এই যাওক, যাওকচোন যাওক। হ'ব ছাৰ। কথা ক'বলৈ আহিছে।
ভাত খাই আহিছে বোলে আকৌ ভোক লাগিছেচোন এনেইতো পিছমান খাব পাৰি মাইনা টিপছ খাইছা তুমি অকলে আহিছা চাওঁ মানুহ যদি উপকাৰ কৰিব নাজানা অপকাৰো নকৰবি কি অপকাৰ কৰিলোনো মই ছাৰৰ ওচৰত কিয় ফাঁচাই দিলি মোক ৰাগ কৰবা গেলি 5,000 পাই বুলি ছাৰৰ আগত গালি খালো না মই এটা কথা নহয় আপুনি নিজে নাজানে ৰাস ক'বলৈ গ'লে ছাৰে কেলে পইচা দিব ছাৰ কি ৰাস কমিটিৰ প্ৰেচিডেণ্ট নে ছেক্ৰেটাৰী তই যদি জানাই মোক কিয় ফাঁচাই দিলি তই বাকলি এইটোত কি আছে সেইটো জুখি চাইছিলো চুলিটো নাই নাই ভিতৰ মালসোপাও নাই মোৰ ব্ৰেইনটো জুখি চাইহি কি হলে কি কম পিটন পিটন চাহ কি পিতম বৈদ্য পিটন ছাৰ হুম ৰাকেশ দা কেতিয়া আহিব কালি আহিব পৰহি আহিব কৈ আছে দেখোন কেতিয়াবা আহে কামটো বহুত পেণ্ডিং হৈ আছে ছাৰ নাই নাই ৰাতি মই লেপটপত কৰি আছো মোৰো যদি এটা লেপটপ থাকিলে হয় কি হ'ল হয় তেতিয়া কম্পিউটাৰ ক্লাছত এডমিশ্যন দিয়াই দিলো 2 মাহো ক্লাছ নকৰিলা লেপটপৰ কথা ক'ব আহিছে মোৰ বাহিৰত বহুত কাম আছে ছাৰ এই ৰেকখন ঠিক কৰা আগতে তই দি মানুহক বস্তু এনেকে দিয়ে কিছুমান মানুহক মই এনেকে দিম কি কিছুমানক এনেকে দিয়ে এই মিনিংলেছ কথা পাতি থকাৰ মোৰ টাইম নাই বাকলি কাক ইমান দম দি কথা ক'বলৈ আহিছে আপুনি তোকে দম দিছো কি হ'ল এই এনে জকিং কৰছো পাগলি এই ভালকে কচোন মুখত কোনে এমব্ৰইডাৰী কৰিলে পিটিছে পিটিছে কৈ আছে কোনে পিটিছে কিয় সুধিছে তই ক'লেহে কেকেচা সেইটোক ধৰি আনি পিটিব পাৰিব আকৌ কোনে না নাম জানো না এড্ৰেছ জানো এনেকুৱা কোন নিৰাকাৰ তোক পিটি থৈ গুচি গ'ল দেখিছানে অথনিৰ পৰা সুধি আছো কোনে পিটিলে ক খালি কয় পিটন পিটন এই কোনে কোনে ক'বালে তোক বৈদ্য পিটন দিছে কোনে দিলে এই অকণ কাপোৰ ধোৱা দিছে তাকে কোনে ধুলে কোনে থুকুচলে সেইটো নকওঁ কিয় বৈদ্য বিষাইছে অ' বিউটি অকণমান নিমখ ভাজি আনাচোন তাক সেক দি দিলে ভাল পাই যাব যোৱা